हेलो गाइस, तो आज भिडिओ तो आधार पर स्टार्ट दिसो। तो वेलकाम बैक टू माय यूट्यूब चैनल। तो आपनलोक चाइছে सरिबुल भाई ब्लॉग। तो चाइ থাকক ক'ত যাইছো, যে পথাৰত ভাত দিবলৈ যাইছো। তো গাইস ভাত লৈ যাইছো, ইয়াতে ভাত আৰু আঞ্জা। তো চাই থাকক। তো গাইস ফাইনালি পথাৰ পাই গলো। ফাইনালি গাইস আহি পালো। এখন পথাৰ আমাৰে হয়। তো পেক লৈছে অলপ। তো সেইটো অলপ বা ছায়াত জিৰাই আছে। তো এইজন দাদা মুগালমুৱাৰ পৰা আহিছে হাজিৰা কৰিবলৈ। তো আমাৰ তাত হাজিৰা কৰিছে আৰু ভাত খাই আছে। সো পথাৰখন চাওক না গাইছ, কিবা এটা ভাল লাগে আৰু ৰুই উঠিলে কিমান ভাল লাগিব। কেনে এটা গাইছ। তো ফাইনেলি গাইছ ভাত খোৱা হৈ গ'ল আৰু এইখিনি ৰুচি আৰু এইখিনি পেক দিছে আৰু অলপ দিব আছে ইফালে। তো দিব আজি। তো কি হয় চাই থাকক। ফাইনেলি পথাৰৰ পৰা আহি পালোঁ ভাত দি। তো এতিয়া আমি যাইছোঁ, ইয়াত কাকা বঢ়াই গৈছে মানে মাছ পালে না পোৱা নাই চাওঁ। তো বলক। তো মাছ গাইছটো পোৱাই নাই বৰ্তমানলৈকে, কি হয় নাজানো আৰু মাছ পায় নে নাপায়। তো পাব লাগে দে আর যো আমি তো বহু যাও যাবি না 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 যা গাইছ। মোর লগৰ আছে গুণবা। তো গুণবা কি খবৰ? খবৰ কি না? খবৰ না খবৰ নাই? আব্বা ক'ত গেছি? আব্বা ক'ত গেছি? হ্যাঁ চকত গেছি? কিয়া গেছি? চকত গেছি। তো গাইজ ভিডিওটো চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰটো কৰি দিব আৰু আপোনাৰ নিজৰ বুলি দে আর নাকি কেনে এটা গাইজ। তো আজি ভিডিওটো ইমানতে। তো বাই বাই।